আইতা, এইয়া মোৰ আইতা, ৮০ বছৰীয়া, মধ্যাহ্ন সূৰুযৰ প্ৰখৰ তাপত নাইবা ঘনঘোৰ বাৰিষাৰ প্ৰলয় দিনত জহকালি জাৰকালি সকলোকে এৰি ঘূৰি ফুৰা মৰাপাট বৰণীয়া চুলি। আইতাক লগ পাই সুধিছিলোঁ মই, তুমি আই লাখুটিত ভৰ দি খুপি খুপি বিচাৰিছা কি? আইতাৰ ঘোলা চকু জুৰি মোৰ ফালে তুলি একেষাৰ কথা মাথো কলে, মই বিচাৰিছো কি তই নুবুজিবি শুন, মই বিচাৰিছো সেই ২০টা বছৰ মোৰ যৌৱনৰ সপোনৰ বাটৰ ধূলিত কিজানিবা আছে লীন হৈ। ধন্যবাদ। যদি আপোনালোকৰ ভাল লাগে কবিতাটো শুনি তেন্তে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।